নমস্কাৰ সকলোকে স্বাস্থ্য কামনা কৰি আপোনালোকক মোৰ প্ৰজ্ঞা পৃথিৱী চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি শিক্ষক দিৱসৰ উপলক্ষে মই সকলো শিক্ষাগুৰু শিক্ষয়িত্ৰীসকললৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু তাৰ বাবে মই এটা বিশেষভাৱে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু কিছুমান মই আগৰ পৰাই ভাবি আছিলোঁ যে পবিত্ৰ প্ৰাণৰ শিশুসকলৰ বাবে কিছুমান সৰু সুৰা কাম কৰি মোৰ ভাল লাগে আৰু তেওঁলোকৰ বাবে মই কিছুমান সৃষ্টিশীল কৰ্মৰ মাজেৰে যি পাৰোঁ কেতিয়াবা শিক্ষাদান দিয়াৰো চেষ্টা কৰিম আৰু তাৰ মাজে মাজে সকলোৱে যাতে আমোদ পায় তাৰ বাবে আজি মই বিশেষকৈ এজন শিক্ষকৰ দায়িত্ব, তেওঁৰ মনোবল, তেওঁৰ মানসিক কষ্ট আৰু কেনেধৰণে তেওঁ প্ৰয়োগ কৰে ক্লাছত হওক বা তেওঁ সমাজত হওক, এজন শিক্ষকে তেওঁৰ দায়িত্ববোৰ কেনেদৰে ৰূপায়ণ কৰে তাৰ পৰিপ্ৰেক্ষিততে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টোত যিবোৰ চৰিত্ৰই অভিনয় কৰিব, অংশগ্ৰহণ কৰিব, সেইবোৰ পুতলা মই বনাইছোঁ। সৰুতে আগতে বনোৱা মোৰ কিছুমান অভিজ্ঞতা আছে আৰু আগতে দিনটো পুতলা খেলিয়ে পাৰ কৰি দিছিলোঁ আৰু সেইকাৰণে সেইবোৰ মনত পুনৰাবৃত্তি কৰি আকৌ বনোৱাৰ চেষ্টা কৰিলোঁ। আকৌ সেই বহুত বেছি নহয়, বেছিকেইটা চৰিত্ৰ নাই ইয়াত আৰু তেওঁলোকে যি পাৰে আৰু তাত অসুৱাহ বহুত ৰৈ যাব, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট মই কোনো অভিজ্ঞ শিক্ষক নহয়, সেইবাবে মই যি পাৰোঁ মোৰ মনৰ কিছুমান সুপ্ত প্ৰতিভা বুলিয়ে কওঁ, সুপ্ত প্ৰতিভাবোৰ মই আপোনালোকৰ আগত অংশগ্ৰহণ কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰাৰ মোৰ যি প্ৰয়াস, তাকে মই আপোনালোকৰ আগত এনেদৰে ভিডিঅ' আকাৰে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ আদৰি ল'ব আৰু বাকীখিনি আপোনালোকে চাই থাকক। এইখনেই আমাৰ মৰম লগা স্কুল, প্ৰজ্ঞা পৃথিৱী হলিহাৰ্ট একাডেমী। Welcome to our school. Good morning, children. Good morning, happy Teachers' Day. Thank you. বিদ্যালয় সংগীতটো সকলোৱে প্ৰেক্টিছ কৰি আহিছা? হয়, মেম। তেতিয়াহ'লে তোমালোকলৈ বহুত শুভেচ্ছা থাকিল। বিদ্যালয় সংগীতটো তোমালোকে গাব খুজিছা, আমাক শ্ৰদ্ধা জনাইছা, ভক্তি জনাইছা, সেইকাৰণে আমি বহুত সুখী হৈছোঁ। এতিয়া তোমালোকে ভালদৰে গাবা। যোৱা অডিটৰিয়াম ৰুমলৈ যোৱা আৰু হাই হুলস্থুল নকৰিবা দেই। হয় মেম। ব'লা মেমৰ পিছে পিছে যাম, ব'লা। মেডামক আজি ভাল লাগিছে ন? ঐ কোৰাছটো হ'লে ভালকৈ গাবি। তোমালোক যে ৰৈ থাকিলা, আহা আকৌ।
ব'লাচোন আমি পাতি আছোঁ ভয়ে লাগিছে কিদৰেনো গাওঁ ব'লা জেক তুমি আজিও টিফিন লৈ আহিছা ন মোক মায়ে সদায় দি পঠিয়ায় তুমি সেইকাৰণেই ইমান শকত তোমালোকৰ বেগবোৰ ডেস্কখনতে থৈ দিয়া ঠিক আছে মেম নমস্কাৰ আজি শিক্ষক দিৱসৰ উপলক্ষে আমাৰ হিয়া ভৰা শ্ৰদ্ধা আৰু ভক্তি জনাই প্ৰতিজন শিক্ষাগুৰুলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শিক্ষক দিৱস উদযাপন সভা মুকলি কৰিবৰ বাবে এটি বিদ্যালয় সংগীত গাব লৈছোঁ ভুল হ'লে ক্ষমা কৰিব সেই জ্ঞানৰ মন্দিৰ সেই বিদ্যাৰ মন্দিৰ মহাসাধনাৰ ক্ষেত্ৰ তুমি মহাসাধনাৰ ক্ষেত্ৰ তুমি জ্ঞান সাধনাৰ ক্ষেত্ৰ তুমি নমস্য চিৰ নমস্য তুমি নমস্য চিৰ নমস্য সেই জ্ঞানৰ মন্দিৰ সেই বিদ্যাৰ মন্দিৰ মহাসাধনাৰ ক্ষেত্ৰ তুমি মহাসাধনাৰ ক্ষেত্ৰ তুমি জ্ঞান সাধনাৰ ক্ষেত্ৰ তুমি নমস্য চিৰ নমস্য তুমি নমস্য চিৰ নমস্য ধন্যবাদ মোৰ স্বৰচিত কবিতাটোৰ শিৰোনামা শিক্ষাগুৰু শিক্ষাগুৰু তুমি জীৱন যাত্ৰাত সঁপি দিয়া জীৱনটো জ্ঞানৰ জ্যোতিৰে এক ত্যাগী মনেৰে সহস্ৰজনক চক্ষু দিয়া এক যোগাত্মক দৃষ্টিৰে নিজৰ দুখ দুৰ্দশাৰ ম্ৰিয়মানৰ ছবিখনি চেপি চেপি আৱৰণ দি শিশুৰ আগত আঁকি দিয়া এখন হাঁহিমুখৰ ছবি এটা কথা মনত পৰিছে মই বোলে প্ৰথম স্কুলত ভৰি দিওঁতে বহুত বেছি আমনি কৰিছিলোঁ কান্দিছিলোঁ আৰু হেনো বেয়া বেয়া মাতেৰে এগৰাকী বাইদেউক মই গুৰিয়াইও দিছিলোঁ সেই মুহূৰ্ততে তেওঁ কোনো খং প্ৰকাশ নকৰি কোচত তুলি চৌদিশৰ চৰাই চিৰিকটি বান্দৰৰ জাক এটালৈ দেখুৱাই মৰম সনা কথাৰে এটা সৰু সাধু শুনাইছিল সিদিনাৰ পৰা তেওঁ মোৰ প্ৰিয় শিক্ষাগুৰু হৈ পৰিল আৰু মায়ে কৈছিল মোক মই হেনো সিদিনাৰ পৰা মোৰ বদকৰ্মবোৰ একাষৰীয়া কৰি মোৰ এই স্কুলখনিত মনোনিৱেশ কৰিলোঁ শিক্ষাগুৰু সহনশীলতাৰ প্ৰতীক তোমালোকৰ অবিহনে অৰ্ধ আকাৰ তোমালোকৰ হাতৰ পৰশত গঢ়ি উঠা আমি যেন কাঠৰ পুতলা মিঠা মাতেৰে ৰসাল ভাষাৰে জ্ঞানৰ বাট বোৱালা Good morning to all our teachers as we gather here today to celebrate the occasions of Teachers' Day. A celebration of teachers and gurus around the country. Teachers' Day is celebrated every year on 5th September, a day that coincides with the birthday of Dr. Sarvapalli Radhakrishnan, the former President of India. Dr. Radhakrishnan had said that teachers should be the best mind in the country, and it is this belief on his that is honored on the day. Thank you.
জেক ছাইডত থাকা ৰং ছাইডে নাথাকিবা মেম মোক নিব আহিছে যোৱা তেন্তে অ'কে মেম ৰ'বা এজন এজনকৈ যাবা জেক দৌৰ নামাৰিবা বিজি ৰোড হয় সকলো ইতিমধ্যে ঘৰাঘৰি হ'ল ময়ো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ অৱশ্যে আপলোড কৰোঁতে যথেষ্ট পলম হ'ল তাৰ বাবে দুখিত কাৰণ এডিটিং কৰোঁতে মোৰ বহু সময় লাগিছে আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আগলৈ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ধন্যবাদ